হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজিৰ ভিডিঅ'টো মই ৰুমৰ পৰা আৰম্ভ কৰিছোঁ মোৰ কামবোৰৰ সৈতে। আচলতে এইটো ভিডিঅ' বহুত দিনৰে হয়, কিন্তু এডিট কৰিমকৈ কৰাই নহয়, কাৰণ গা চা যিহেতু বেয়া লাগি থাকে আৰু এডিট কৰিবলৈ একদম মনটো ভাল লাগি থাকিব লাগিব আৰু তেতিয়াহে কৰিব পাৰি, নহবা জিটিকেতো দিব নোৱাৰি। যি কি নহওক বাৰু, এতিয়া মই কামবিলাক কৰি লওঁ আৰু আপোনালোকক সকলোবিলাক দেখাই দিবলৈ চেষ্টা কৰিম দিনটোৰ ইটো সিটো ব্যস্ততাৰ মাজেৰে। আৰু এতিয়া মই ৰুমৰ কামবিলাক কৰি আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব তেন্তে। আচলতে এখেত যিহেতু ঘৰত আছেহি আৰু এখেত থাকিলে মানে অকণমান আৰাম কৰিবলৈ দিওঁ, মানে দেৰিলৈকে অকণমান শুবলৈ দিওঁ বেচেৰাটোক। বাকী ঘৰলৈ বোলো আহে অকণমান আৰাম কৰিবলৈ, আৰু তেওঁ থাকিলে মানে কামবিলাক অকণমান লাহে লাহে হয়, ৰুমৰ কামবিলাক। আৰু বাকী ৰুমৰ বস্তুবিলাক ইগন'ৰ কৰিব, য'তে ত'তে হৈ আছে জানে আৰু ইটো সিটো কৰি থাকোঁতে ভিতৰৰ কাম থাকিয়ে যায়। আৰু এতিয়া আহিছোঁ পাকঘৰলৈ, চাহকণ খাই ভাতত লাগিবলৈ হয়ে নহয়। এইফালে বিলাহী পুৰিলোঁ, লগতে জলকীয়া, আদা, নহৰু আৰু অকণমান ঠাণ্ডা হ'বলৈ এনেকৈ বাতিটোতে থৈ দিছোঁ। মিক্সিত দি দিম, বিলাহী পুৰা খাম। লগতে এখেতক কালি কৈ আছিলোঁ ইমান সৰু আলু খাব মন গৈছে, মই মাৰ ঘৰতে খোৱা, ইয়াত খোৱা হোৱাই নাই। আৰু এইফালে আচলতে ছিজনটো যাবলেই হ'ল, আৰু এইফালে ডাঙৰে মানে আলুখিনি বৰ এটা সৰু নহয়। যি কি নহওক, এতিয়া মই এইখিনি অকণমান ৰঙাকৈ ভাজিম আৰু তাৰপিছত চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টো কণ্টিনিউ কৰিবই পৰা নাই, যিহেতু কামত লাগি থকা হৈছে আৰু ভাত বনোৱাত লাগি আছোঁ। মানে ৰাতিপুৱা চাহকাপ খোৱাৰ পিছত ভাত বনাবলৈ হয়েই, পুটুককৈ টাইমটো গুচিয়ে যায়গৈ, আৰু সেইকাৰণে এতিয়া বোলো অকণমান ভিডিঅ' কৰি লওঁ, তাৰ মাজতে নহ'বা থাকিয়ে যাব। আৰু এতিয়া ভাত পানী বনাই আছোঁ। আজি ভাতৰ লগত আছে ভাত, দাইল, সৰু আলুগুটি ভাজি আৰু তিতা কেৰেলা, লগতে বিলাহী পুৰা চাটনি, এনেকৈ আৰু সেয়াই আৰু এনেকৈ মাছ আছে। মানে মাছটো সদায় খাই ইমান এটা ভাল নাপাওঁ মই, আৰু এনেকৈও কেতিয়াবা খাই ভাল লাগে, সদায় মাছ মাংস কিমান খাই থাকিম। আৰু আমাৰ ঘৰত দিনৰ মাংসটো ইমান নচলে বাৰু, মাছটোৱে সদায় থাকেই বুলি ক'ব পাৰি, সদায়ে থাকে মানে মাছটো। তাৰপিছত এখেত গৈছে নিজৰ কামত আৰু মই পুৰা কামত লাগি আছোঁ। আৰু যিহেতু কালি এখেত গুৱাহাটীৰ পৰা পাইছেহি, কাপোৰবিলাক তেনেকৈয়ে থৈ যোৱা হৈছিলে, মা ঘৰলৈ যিহেতু গুচি গ'লগৈ কালি নিয়মৰ কাৰণে, আহি পাইছিলেহিয়ে। কাপোৰবিলাক ৰ'দত দিলোঁ, ৰাতিপুৱাই দিলোঁ, এতিয়া আনিবলৈ হ'ল। তাৰপিছত বাকী এইখিনি ধুবলগীয়া আছিলে, সেইখিনি ধুই থোৱা আছে, মেলিবলৈহে আছে। মানে একেবাৰে ভাত চাত বনাই মেলি আজৰি হৈ বোলো ওপৰলৈ যাম, অকণমান ৰ'দো ল'ম, সেয়াই আৰু তাৰ মাজতে ভিডিঅ' কৰি গৈছোঁ, শেষৰলৈকে চাই থাকিব তেন্তে। আৰু এতিয়া মোৰ ৰেডি হৈ গ'ল, এইফালে বিলাহী চাটনি, লগতে সৰু আলুগুটি আৰু অকণমান তিতা কেৰেলা ভাজি। বাকী মায়ে কিবা বনাব আৰু কালি এখেতে যিহেতু লৈ আনিছিলে, মানে মাটিৰ কেৰেলা নেকি, আৰু মই খাই খুব ভাল পাওঁ তিতা কেৰেলা। তেন্তে ভিডিঅ'টো চাই থাকোঁ শেষলৈকে। আৰু এতিয়া ভাত বনাই মেলি হৈ গ'ল, সকলোবিলাক কৰি আজৰি। এইফালে আকৌ মায়ে কণী বনাই আছে, কণী আৰু উৰহি ভাজি। তাৰপিছত বাকী এইফালে কাপোৰবিলাক নিওঁ, আৰু দেখিছেনে কিমান কাপোৰ। আৰু যিহেতু 5 দিনৰ কাৰণে গৈছিলে, লাগে আৰু কাপোৰ, যিহেতু ঠাণ্ডা দিন। চুৱেটাৰ, তাৰপিছত আকৌ জেকেট, পেণ্ট, ঠাণ্ডা দিনত মানে বহুত কাপোৰ লাগে, দৰকাৰ হয়। আৰু এইফালেও কাপোৰ। এখেত কৈছে কিবা নিজৰ কাম এটাত, সেইটো কাৰণে কি বুলি কয়, ৰখি আছোঁ আৰু ভাত খাবলৈ। আহিলে ভাত খাম আৰু বাকী অকণমান দেৰি ইয়াতে বহি লওঁ, বাকী ভিডিঅ'টো চাই থাকোঁ সকলোৱে। আৰু কালি ভিডিঅ'টো চাই সকলোৱে চাগে গম পাইছেই মোৰ ভাল খবৰটো, মই আকৌ নকলেও হ'ব আৰু। বাকী সদায় এনেকৈ মৰম দি যাব আৰু আশীৰ্বাদ কৰিব, যাতে সকলো ভালে কুশলে হয়, সেইটোৱে কামনা কৰিছোঁ আৰু। তেন্তে সেয়াই আৰু ক'বলগীয়া। আৰু এইফালে কাপোৰখিনি লৈ আনিলোঁ, কাপোৰৰ দম দেখিছেনে ইমান গাল। এইফালে এতিয়া আকৌ জাপিব লাগিব, বৰ এলাহ লগা এটা কাম, যি কি নহওক কৰিবতো লাগিবই। আৰু এইফালে এখেত থাকিলে আৰু বিচনাখনত বস্তু নুগুচেই। এতিয়া আকৌ ভাতকেইটা খাই ওপৰলৈ আহিলোঁ, মানে ইটোৰ পিছত সিটো কাম ওলাই থাকে। এইখিনি আকৌ ধোৱা কাপোৰ মেলি থৈ গৈছোঁ, মানে যিহেতু জেগাটো কম, আধা আধাকৈ মেলিব লাগে, আৰু ইটোৰ পিছত সিটো কাম ওলাই যায়, কাম মানে শেষেই নহয়। অকল এইবিলাক ধোৱা মেলা, খোৱা বোৱা, সেইখিনি একেইখিনি কামেই আৰু। বাকী ভিডিঅ'টো এইফালে চাই থাকিব শেষৰলৈকে। আৰু এইটো টি চাৰ্ট দিছিলে এখেতৰ অফিচৰ পৰা, ইয়াত লিখি দিছে ধুনীয়াকৈ, তেওঁলোকৰ লগ'টো দি দিছে। আৰু টি চাৰ্টটো খুব মৰম লাগিছে, যোৱাবাৰো দিছিলে বাৰু,
দেখাইছিলোঁ নে পাহৰিলোঁ বাৰু। গুড ইভিনিং, আৰু এতিয়া চাহ খাই আছোঁ। আজি মোক ইমান স্পেচিয়েল দিন এটাত এখেতে ক'লো নিয়া নাই, খালি ঘৰতে থৈ দিছে ভাত মাছ খুৱাই। কেনেকৈ তোমাক সেই অৱস্থাত তোমাৰ লাগিলে কাখন মোৰ জ্বৰ দাবি মাৰিছোঁ মই কৈ দিছোঁ। আৰু এতিয়া মই বাহিৰলৈ ওলাই আহিলোঁ, মানে ড্ৰয়িং ৰুমলৈ। এখেতে নিজৰ কাম কৰি আছে, আৰু এখেতৰ যিহেতু গাটো অলপ বেয়া, মানে কালি আহি পাইছেহিয়ে, আৰু আহিয়ে আমাৰ ঘৰলৈ যোৱা হ'ল। গৈ মেলি মানে ৰেষ্ট কৰিব পৰাই নাই। আকৌ আজি দিনটো নিজৰ বেংকৰ কামত ঘূৰি ফুৰা হ'ল। বেংকৰ কামবিলাক জানেই, নহয় দুবাৰ তিনিবাৰ যাবই লগা হয়। তাৰপিছত গাটো যিহেতু ভাল নহয়, সেইকাৰণে ওলাই মেলি নগ'লোঁ ক'তো, আৰু নিজৰো যাবলৈ মন নাছিলে। ইমান এটা গাটো ভাল নহয়, আৰু ৰাতিপুৱাৰ পৰা ব্যস্ততাৰ মাজতে দিনটো গৈছে। গতিকে সেয়াই আৰু আমাৰ কাৰণে সদায় প্ৰেমৰ দিন, বিশেষকৈ এটা দিন বুলি নাথাকে আৰু সেয়াই আৰু। বাকী চাই থাকোঁ ভিডিঅ'টো। এতিয়া যাবলৈ ওলাইছে আৰু, মানে মই টিফিন বনাই আছোঁ, ৰেডি কৰি আছোঁ। ৰাতিটো মানে এটা দিন মানে পূৰা ভাল লাগি যায় আৰু, মানে কষ্ট নহয়, মানে ৰেষ্ট পাওঁ, ৰেষ্ট। আৰু বেছিয়াটো গা ভাল নাই, এতিয়া অকণমান ভাল পাইছে। কালি গোটেই ৰাতিটো জ্বৰ, হয় নাই? এতিয়া ভাল পাইছে নে অকণমান? তাৰপিছত 2 সপ্তাহ নাহে, আৰু তাৰপিছত আহিব। এয়া বাহঁতৰ ঘৰৰ পৰা অনা মাছ, এইফালে এয়া দি পঠিয়াম আৰু। এইফালে মাছ ধৰি আছে, আৰু এতিয়া প্ৰায় 10:30 বাজিলেই, আৰু এখেত 9টামান বজাতে ঘৰৰ পৰা ওলাই গ'ল। ধুনীয়াকৈ পঠিয়ালোঁ আৰু ভাত, দাইল, আলু ভাজি, সৰু আলুগুটি, তাৰপিছত মাছ ফ্ৰাই কৰি দিলোঁ। ধুনীয়াকৈ টিফিনটো দি পঠিয়াইছোঁ, মানে তেতিয়া আজি দিনটো আৰু ৰাতিটোৰ কাৰণে টেনশ্যন নাই আৰু। আজি দিনটো ৰেষ্ট পায় আৰু, তেতিয়া বনাবলগীয়া নহয়। বাকী টিফিনটো দি নপঠিয়ালে ভাল নালাগে, দি পঠিয়ালেহে মনটো শান্তি লাগে আৰু সেইখিনি সময়ত ভালকৈ ভিডিঅ' কৰা নহয়, খেদা হয়, আৰু মনত এনেকুৱা এটা ভাৱ হৈ থাকে, উঠিব পাৰিমনে, তেওঁক টিফিন বনাই দিবলৈ পাৰিমনে, তেনেকুৱা নিচিনা হৈ থাকে। আৰু যি কি নহওক বনাই মেলি ধুনীয়াকৈ পঠিয়াইছোঁ, আৰু ময়ো কেইটামান খাই ল'লোঁ, তেওঁকো কেইটামান খুৱাই পঠিয়ালোঁ। খাই গ'লে নিশ্চিন্ত আৰু মনটো। বাকী তেওঁ কি খাই নাখায় সেইটো তেতিয়া তেওঁ নিজে জানে, আৰু মানে মই মোৰ ফালৰ পৰা মানে খুৱাই পঠিয়ালে শান্তি লাগে আৰু ঘৰৰ পৰা ভাতকেইটা খাই গ'লে। বাকী ভিডিঅ'টো চাই থাকিব।